না ফাইনান্সিয়াল আৰু চাৰিজনমান থাকিব বাহিৰত কিন্তু অনলাইনত আৰু এপ্লাই কৰিব পাৰিব বহুত দূৰৰ পৰা যদি কৰে বা ইমাৰ্জেঞ্চি কামত যদি এগ্ৰিকালচাৰ কিবা এটা বস্তুৰ প্ৰয়োজন হয় অনলাইনত এপ্লাই কৰিব বা কাৰ্ড বনাই ল'ব তেতিয়া অনলাইনত অৰ্ডাৰ দিলে আমাৰ সকলোবিলাক তাতে দিয়ে দিব আমার লক্ষ্য করল মানে এতিয়া না আমার বেলেগ